হাই ফ্ৰেণ্ড, মই মণ্টু প্ৰিয়ম। আপোনালোকে যোৱাকালি SLPৰ ছাইটত গৈছিলে যদি তাত এখন ন'টিচ দেখিবলৈ পাইছে। ন'টিচখন হৈছে মাজুলী ডিষ্ট্ৰিক্টক লৈ। মাজুলী ডিষ্ট্ৰিক্টত ইলেকশ্যনৰ বাবে তাৰ ফিজিকেলটো পষ্টপন কৰা হৈছিলে। সেই ইণ্টাৰভিউবিলাক নতুনকৈ 21/3/2022 তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব আৰু তাৰ এডমিটসমূহ 11/3/2022 তাৰিখৰ পৰা ডাউনলোড কৰিব পৰা যাব। এইটো কেৱল মাজুলী ডিষ্ট্ৰিক্টৰ বাবে, বেলেগ অন্য ডিষ্ট্ৰিক্টবিলাকৰ বাবে নহয়। আৰু যদি তোমালোকৰ এডমিট ডাউনলোডত কিবা সমস্যা সৃষ্টি হয়, তেতিয়াহ'লে ইয়াত থকা হেল্পলাইন নম্বৰটোত কল কৰি পেলাই জানিব পাৰে কি সমস্যা হৈ আছে বা কিয় এডমিটবিলাক ডাউনলোড হোৱা নাই। সেই বিষয়ে বিতংভাৱে জানিবলৈ আপোনালোকে ইয়াত থকা নম্বৰটোত কল কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, লাইক শ্বেয়াৰ কৰিব। আপোনালোকৰ লাইক শ্বেয়াৰে মোক উৎসাহ জনাব আৰু নতুনকৈ ভিডিঅ' ময়ো বনাবলৈ উৎসাহিত হ'ম। পুনৰ লগ পোৱাৰ আশাৰে এতিয়ালৈ বিদায়।